নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ চেনেলটোলৈ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া ওলাইছোঁ আজি বৰডুবিৰ ওচৰৰে দেওহাল থান কেঁচাঘাটি আইথান বুলি আইথান এখন আছে। তাত মই গৈ চাকি এগছ দিওঁগৈ বুলি ওলাইছোঁ। আপোনালোকক তাত গৈ মই দেখাম। আইথানখনৰ ওচৰত পাই আকৌ ভিডিঅ' কৰিম। এতিয়া ব'লক তেনেহ'লে গৈ থাকোঁ। মই ওলাইছোঁ আমাৰ বাতুলগুটিৰ লগত। আজি মোৰ মাজুটো দেৱৰৰ ছোৱালী হয়, তাইৰ নাম বাতুলগুটি। এতিয়া তাইকে লৈ যাওঁ, তাই যাওঁ যাওঁ কৰি আছিলে, তাইকো লগত লৈ যাওঁ। সেইকাৰণে ঘৰৰ পৰা ওলাই আহিছোঁ। বাগানত পাত তুলি আছে মানুহবোৰে। তুলি যা মন দিব পাৰোঁ। বাগানত পাত তুলি আছে মানুহবিলাকে। আপোনালোকক অকণমান দেখাই আহিছোঁ ঘৰৰ আগৰ বাগানখন। গেট বন্ধ, আমি ৰখি আছোঁ। আমি এতিয়া আইথান পালোহি। আপোনালোকক দেখুৱাম আইথানখন। বহুত পুৰণি আইথানখন। এয়া দেওহাল চাহ বাগিচা আইথান। কৃষ্ণ মই প্ৰতি বছৰে মাঘী পুনিত ইয়াত যেতিয়া পূজা হয় তেতিয়া আহিয়ে থাকোঁ। এই থানখনৰ মহত্ব বহুত আছে, আপোনালোকক ক'ম বাৰু। এতিয়া আমি ভৰি চৰি ধুই লওঁ। ইয়াত ধুনীয়াকৈ ভৰি হাত ধুবৰ কাৰণে টেপ দি দিছে। মানুহবিলাকৰ একো অসুবিধা নহ'বৰ কাৰণে ধুনীয়াকৈ চব বনাই দিছে। লেট্ৰিন বাথৰুম থাকিবলৈ, দূৰৰ পৰা অহা মানুহবিলাক থাকিবৰ কাৰণে সেইটো ঘৰ বনাই দিছে। আমি থানৰ ভিতৰলৈ সোমাই আহিছোঁ এতিয়া। আজি বহুত বন্ধ হৈছে বেছি নাই। বেলেগ আৰু মানুহ আহি আছে, শৰাই আগবঢ়াইছে। আমি সেইটো কাৰণে অকণমান আঁতৰি আহিছোঁ। এইজোপা মেইন গছজোপা এইজোপাই ঔটেঙাৰ গছ। এইজোপা 50 চনৰ ভূমিকম্পত হেনো বহুত ডাঙৰ ভূমিকম্প হৈছিলে। তেতিয়া হেনো এই ঔটেঙাজোপা ঢেৰ গছ গছনি চব ভাঙি শেষ হৈ গৈছিলে, কিন্তু এইজোপা অকল এফালহে এৰুৱাব পাৰিলে, গোটেইজোপা মানে পেলাব নোৱাৰিলে। সেই এফালটোকে মানুহে ধুনীয়াকৈ পূজা পাঠ কৰি ইয়াত এই ঔটেঙাজোপাত আগতে বহুত ডাঙৰ এটা সাপ এনি টাইম থাকে বুলি কৈছিলে। চাকি গছ জ্বলাই লওঁগৈ, মানুহখিনি ওলালে থানাৰ পৰা। কিমান নিজান পৰিৱেশ চাওকচোন। ভগৱানে সঁচাকৈ একদম শান্তি বিচাৰে। হুলস্থুল, হাই হুলস্থুল, অত্যাচাৰ এইবিলাকত থাকি বেয়া পায়। সদায় শান্তিৰ ঠাই বিচাৰি তেওঁ থান লয়। এইডোখৰ এতিয়া কিমান ধুনীয়া শান্তিৰ পৰিৱেশ চাওকচোন। আহিয়ে কিমান ভাল লাগে। ইয়াত মই আহিলে বহুত ভাল পাওঁ, শান্তি পাওঁ ইয়াত আহি। মানুহে চাকি বন্তি ইয়াতো জ্বলায়, ভিতৰত থানতো জ্বলায়। এইখন আচল মেইন থানখন এইখনেই আছিলে, পিছত সেইখন বনাই দিয়া হ'ল। তাতো এতিয়া হেৰি কৰে, চাকি বাতি জ্বলায়, ইয়াতো জ্বলায়, দুইটাতে দিয়ে।
সেইফালে কিনাৰত গৰু চৰি আছে পথাৰ তলত। এইডোখৰ বহুত ডাঙৰ হাবি আছিলে আগতে, এতিয়া চাফা তাফা কৰি মুকলি কৰিলে। এতিয়া যেতিয়া ইয়াত পূজা হয়, মানুহ ভিৰ হয়, তেতিয়া মানে বহুত দিগদাৰ হৈছিলে আগতে। এতিয়া এইবোৰ চাফা তাফা কৰি মুকলি কৰি পেলালে, এতিয়া ভাল হ'ল। এই আইসকলে শৰাই দিছিলে, ইয়াত প্ৰসাদ দিছে, প্ৰসাদ লৈছোঁ। ঈশ্বৰলৈ আহিছোঁ সেৱা এটা কৰোঁ বুলি। এই আই মাতৃৰ চৰণত সেৱা এটা ল'লোঁ। তেওঁ যিখিনি মানে প্ৰাৰ্থনা কৰি গালে, আত্মা চুই যোৱা চকুৰ পানী ওলাই গ'ল মোৰ। ভাল লাগিলে আজি আহি থানলৈ। ভাল পূজাৰী এজনো নাথাকে, অকল চাকি গছ জ্বলাই চাওঁ সদায়, কিন্তু আজি মোৰ বহুত ভাল লাগিছে মনটো। আহিছোঁ কৃষ্ণ। নানাই বাতিলত ধাৰা বান্ধিছে, ময়ো বান্ধি ল'লোঁ। আহিম আহিম, ভাল লাগিলে। কৃষ্ণ 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 কৃষ্ণ। বেগ গোটেইকেইটা ললি নহয় ন? কৃষ্ণ কৃষ্ণ, মই পাহৰিছোঁ, কৈ থৈ দিয়া হ'লে অলপ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰসাদ প্ৰসাদ অকণমান দি লৈছোন। যাবলৈ ওলাইছোঁ, এতিয়া আমি যাওঁ। প্ৰসাদ অকণমান খাই লৈছোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। বতাহ খাই ভালে লাগিছে। বৰদুবি টিলিঙা মন্দিৰ ওচৰত পাইছোঁ, পালোহি মন্দিৰ। কালি সোমবাৰ হৈ গ'ল, মানুহৰ ভিৰ অলপ পাতল হৈছে এতিয়া। কালিতো বহুত ভিৰ আছিলে চাগে সোমবাৰ। আমি এতিয়া দুলীয়াজান পালোহি, দুলীয়াজান উচ্চ বিদ্যালয় পাৰ হৈ আহিলোঁ। হোটেলত সোমাইছোঁ, চাহ একাপ খাওঁ। আমি এতিয়া চাহ খাই লওঁ, দুইজনী বহিছোঁ। চাহৰ লগত কি খাইছোঁ দেখাইছোঁ আকৌ দেই। এইয়া পাৰ্টিচিপ্টা আৰু গাখীৰ চাহ। ৰাতিপুৱা পানী অকণমানো নোখোৱাকৈ গ'লোঁ, ডিঙি শুকাই আহিছে, বহুত পিয়াহ লাগিছে। চাহ একাপ ৰাতিপুৱা নাখালে ভাল নালাগে নহয়, সেইকাৰণে চাহ একাপ খাই লওঁ, তাৰপিছতে ঘৰলৈ গৈ আছোঁ। চাহ খালোঁ, এতিয়া ঘৰলৈ যাওঁ। ঘৰত গৈ আকৌ দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ঘৰ পাই গ'লোহি, এতিয়া আহিলোঁ, আহি সোমাইছোঁ এতিয়া। এয়া আমাৰ দন্দুৰা লাটু আহিলে দেই। মই থানৰ পৰা আহি পাইছোঁহি, চিধা আহি তাক দেখিছোঁ, সি মোৰ লগত দন লাগিলেই। সঁচাকৈ আকৌ বহুত দিনৰ মূৰত আহিছে। এয়া কোন হয়, লগৰে নেকি? নাতি, ইমান ডাঙৰ নাতি। এই নাতিও পালে হেনো। পানী এগিলাচ খাই লওঁ, তহঁতকো দিওঁ বাৰু। থানলৈ গ'লোঁ। এনেই থানখন মই আগৰ পৰাই মানে যাওঁৱেই, আজি 10 বছৰমানৰ আগৰ পৰাই মই তাত গৈ আছোঁ। তাত মানে মই যিটো ভাবি মানে 10 বছৰৰ আগতেই মই চাকি এগছ দিছিলোঁ, কান্দি কান্দি দিছিলোঁ। মই বহুত বেয়া পৰিস্থিতিৰ মানে সন্মুখীন হ'ব লগা হৈছিলে তেতিয়া মানে কিনো কৰিম, কিছুমান মানুহে এতিয়া তেনেকুৱা কিছুমান হেৰি হ'লে কিবা বেজৰ ওচৰলৈ যায়, কিবা ওচৰলৈ যায়, মই সেইবিলাক বিশ্বাস নকৰোঁ। মই ভগৱানকে বিশ্বাস কৰোঁ আৰু ৰাতিপুৱা গধূলি সেইকাৰণে তেওঁকে চাকি গছ জ্বলাওঁ।
আৰু তেতিয়া মনতে ভাবিলোঁ সেই তেওঁকে গৈ চাকি এগছ দিওঁগৈ, তেওঁ যেনেকৈ হ'লেও মোক মানে উদ্ধাৰ কৰিব সেই বুলি। সেই 10 বছৰৰ আগতে মই চাকি গছ দি মই যিখিনি মানে তাত কান্দি কান্দি মই চাকি দিলোঁ, যিখিনি ক'লোঁ সঁচাই সেইখিনি ফলিয়ালে, মই প্ৰমাণ পালোঁ। সেইটো কাৰণে মই সেই থানখন নমৰা পৰ্যন্ত যেতিয়ালৈকে গাত শক্তি থাকে মই তেতিয়ালৈকে তাত যাম বুলি মানে তেতিয়াই কৈ থৈ আহিলোঁ। আৰু মোৰ মন গ'লেই, মোৰ মন চন বেয়া লাগিলে মই তাত যাওঁ। সেই তেনেকৈ তাত মানে বলি দিছিলে আগতে মানে কি মাঘী পুনিত যেতিয়া তাত পূজা হয় তেতিয়া বলি দিয়ে। আজিকালি দিয়ে নে নিদিয়ে জানো, আজিকালি নিদিয়ে বুলি শুনিছোঁ। আজিকালি মানুহবিলাক কি হ'ল মানে মই আৰু এই বলি দিয়া দিনটোত মই যাব নিবিচাৰোঁ। মই বলি দিয়া সেই বস্তুটো মই বিশ্বাস নকৰোঁ। মানুহে মানে যিগৰাকী জগত মাতাই পৃথিৱীৰ প্ৰতিটো বস্তু জন্ম দিছে, সৃষ্টি কৰিছে, সেই জগত মাতাৰ মুখৰ আগত নি পিনি যদি এটা জীৱ যদি বলি দিয়ে, তেওঁ সেই তেজখিনি দেখি তেওঁ সন্তুষ্ট কেতিয়াও হ'বই নোৱাৰে, সেইটো অসম্ভৱ। তাৰ সলনি যদি ভোগ প্ৰসাদেৰে ধুনীয়াকৈ যদি শৰাই এখন আগবঢ়ায়, মই ভাবোঁ তেওঁ তেনেকৈ সন্তুষ্ট হ'ব। আৰু মানুহে সেই পুৰণি পৰম্পৰাবিলাক এতিয়া এৰিবৰো হ'ল। এতিয়া আধুনিকতাৰ মানে সমাজখন মানে ঢুকি পাবৰ হ'ল এতিয়া। সেইটো কাৰণে ঢুকি পাইছে চাগে। আগতে মানে যিবিলাক দেখিছিলোঁ মানে এনেকুৱা বলি দিয়া কিবাকিবি পাৰ হাঁহ সেইবিলাক বলি দিয়ে, আজিকালি মানে ফুট এটা দি এৰি দিয়ে, মানে আকৌ মালিকক ঘূৰাই দি পঠায়। সেইটো কাৰণে মই এবাৰ দেখি ভাল লাগিলে মনটো। অন্ততঃ মানুহখিনি মানে পোহৰলৈ আহিছে মানে আন্ধাৰৰ পৰা, সেইটো কাৰণে ভাল লাগিলে। আৰু মই এতিয়া দুৰ্গা পূজাটো মানে যিদিনা বলি দিয়ে মই সেইদিনা নাযাওঁ। কাৰণ কেলৈ সেই দিনটোত গোটেই তেজেৰে যদি কেঁচেমা গোন্ধৰ মাজত মাহ প্ৰসাদৰ যদি শৰাইখন দিওঁ, তেওঁ কেতিয়াও মানে আদৰি নলয়, মোৰ বিশ্বাস মানে। মই ভাবোঁ যিদিনা শান্তি, তেওঁ এগৰাকী আই মাতৃ হয়, তেওঁ সদায় শান্তি বিচাৰে। এই অন্যায় অত্যাচাৰ জীৱ জন্তুৰ ওপৰত এইবিলাক মানুহৰ অন্ধবিশ্বাসবিলাক মই একেবাৰে বিশ্বাস নকৰোঁ। আৰু মোৰ বিশ্বাস আই মাতৃয়ে সদায় প্ৰসাদ ভোগ প্ৰসাদ সেইবিলাকতে সন্তুষ্ট হয়। গতিকে মানুহে এই অন্ধবিশ্বাসবিলাক এনেই মানুহে মানে আগৰ পৰাই কৰি আহিছে, সেইবিলাক এতিয়া এৰিবৰ হ'ল। কিন্তু বহুতে ধৰি ৰাখিছে সেইবিলাক। মোৰ সেইবিলাক মানে মোৰ বেয়া লাগে, মানে মই সেইকাৰণে সেই দিনটোত নাযাওঁ। আৰু সেই থানখনৰ মহিমাটো আপোনালোকক মই তাতেই ক'ম বুলি ভাবিছিলোঁ। তাত মানুহৰ মানে যেতিয়া আই শৰাই দিছিলে, মানে বাগানৰ চাহাব আহিছিলে শৰাই দিবলৈ, তাত মানে ভিডিঅ' চিডিঅ' কৰি থাকিলে এনেই মানুহে বেয়াও পাব পাৰে, সেইটো কাৰণে মই নকৰিলোঁ, কথাখিনি নক'লোঁ। সেই থানখনৰ মানে মোক প্ৰথম যেতিয়া গৈছিলোঁ তেতিয়া মানে ডিব্ৰুগড়ৰ পৰা এজন পূজাৰী আহিছিলে। পূজাৰীজনক মই সুধিলোঁ থানখন কেনেকৈ মানে ইয়াত স্থাপন কৰিলে, কেনেকৈ হ'ল মানে। তেতিয়া পূজাৰীজনে মোক ক'লে যে তাত মানে প্ৰথমে যেতিয়া ব্ৰিটিছ চাহাব আছিলে, তেতিয়া ব্ৰিটিছৰ চাহাবজনে মানে সেই ঠাইডোখৰ চাফা কৰিবলৈ কৈছিলে। তাৰ ফ্ৰণ্টৰখনটো বাগানেই, সেইডোখৰ গোটেই হাবি আছিলে, হাবিখিনি চাফা কৰিবলৈ মানুহ লগাইছিলে। তেতিয়া মানে সেইখিনিত মানে কি কৰিলে, যিকেইজনে হাবি কাটিছিলেগৈ সেইকেইজনে কোনোবাই ভৰিত দুখ পালে, হাতত কাটিলে, তেনেকৈ মানে কাম কৰিব নোৱাৰিলে। তাৰপিছতে চাহাবজনক ৰাতি সপোনত দেখালে যে এই মানে বগা কাপোৰ পিন্ধা এগৰাকী আই ওলালে বুলি কৈছে। মাইকী মানুহ এগৰাকী ওলাই ক'লে যে এইডোখৰ মোৰ থান, ইয়াত হাত নিদিবি বুলি ক'লে হেনো। তাৰপিছতে চাহাবজনে সুধিলে তই যে আই হয় মানে কিহত প্ৰমাণ, এনেকৈ কৈছে। তই কোন হয় এনেকৈ সুধিলে। তেতিয়া ক'লে মই কেঁচাই খাটি আই হয় বুলি ক'লে, বৰ আই বুলি। তেতিয়া ক'লে বোলে তই যে আই হয় কিহত প্ৰমাণ, মানে ব্ৰিটিছৰ মানুহ বিশ্বাস নকৰিছিলে, সেইটো কাৰণে মানে প্ৰমাণ বিচাৰিলে, তেওঁ ভুল কৰিলে সেইটো প্ৰমাণ বিচাৰি। তাৰপিছতে তই যিহত প্ৰমাণ বিচাৰ তাতে প্ৰমাণ পাবি বুলি ক'লে হেনো আইগৰাকীয়ে। তেতিয়া কি কৰিলে, সেই চাহাবজনে কি কৰিলে, কাঠৰ মানে ছাগলী এটা বনোৱাই আনি তাত মানে বলি দিবলৈ গ'লে, মানুহ দুজনমান লৈ আহিলে লগত। আনি বলি কাটোতে হেনো তেজ ফিৰিংকৈ তেজ ওলালে ছাগলী, মানে কাঠৰ ছাগলীটোৰ পৰা। তেতিয়া মানে চাহাবজন অবাক হৈ গ'ল, গোটেইখন হতভম্ব হ'ল, মানে কি মানে আচৰিত ঘটনা। তেতিয়া মানে কি কৰিলে চাহাবে পটাপট মানে সেই গছজোপাৰ তলত মানে থানখন বনাবলৈ যো-জা কৰিলে। যো-জা কৰি থানখনো বনাই হ'ল, আৰু চাহাবজনো হেনো জীয়াই নাথাকিল, সেই থানখন হোৱালৈকে থাকিল। আৰু তাৰপিছতে হেনো ঢুকালে চাহাবজন, মানে তেওঁ ঢাৰিয়া পাতিয়ে লাগিলে বুলি কৈছে মানে। তেতিয়া মানে সেই তেতিয়াৰ পৰাই ব্ৰিটিছৰ দিনৰে থান সেইখন ব্ৰিটিছে বনাই থৈ যোৱাই, তেতিয়াৰ পৰাই প্ৰমাণ পাই আছে কাৰণে মানুহে এতিয়া মানে সেই আগতে যেনেকৈ মাঘী পুনিত পূজা মানে দিছিলে, সেই তেনেকৈ পূজা এতিয়া দিয়ে আছে, আৰু সেইটো চলিয়ে আছে পূজা। এতিয়া মানুহবিলাক বহুত দূৰৰ পৰা আহে যায়। আমি আজি যাওঁতে সেই শৰাই দিছিলে যে ভালেই লাগিলে বাৰু। আগতে পূজাৰী নাছিলে, এনেই এজন মানুহ তাত বহি থাকে, মই সেইজনকে আৰু এনেই ৰছী বান্ধে, ফুট এটা দিয়ে, আশীৰ্বাদ অকণমান দিয়ে। আৰু বাগানীয়া মানুহে হয়, বুঢ়া মানুহ এজন তাতে বহি থাকে, তেওঁকে আশীৰ্বাদ এটা লওঁ আৰু তেওঁৰ ওচৰতে আহি দিওঁ চাকি তাকি জ্বলাই। আজি ভাল লাগিলে কেলৈ তাত আই এগৰাকী বহি আছিলে, সেই আই মাতৃগৰাকীৰ মানে
মোক যেতিয়া মানে মই আশীৰ্বাদ ল'বলৈ গ'লোঁ, সেৱা কৰিবলৈ গ'লোঁ, মোৰ মানে যিখিনি মানে তেওঁ আশীৰ্বাদ দিলে, মানে প্ৰাৰ্থনা গালে, মোৰ একদম আত্মা চুই গ'ল। মানে মই কান্দি গ'লোঁ তাতে, মই ৰ'ব নোৱাৰিলোঁ। মানে যেন সাক্ষাৎ আই মাতৃ মোৰ চকুৰ আগত আছে তেনেকুৱা লাগি গ'ল মোৰ আত্মাত। আৰু তেওঁক মই যেতিয়া থানত সোমালোঁ, মোৰ মানে আইগৰাকীক দেখিয়ে মোৰ মনটো মানে লাগিছে তেওঁ কোনোবা এগৰাকী হয়। মানে তাত আৰু আছিলে আইকেইগৰাকীমান, ভাল লাগিলে আৰু আশীৰ্বাদ ল'লোঁ। বহুত ভাল লাগিলে আজি গৈ থানলৈ। এতিয়া চাই যাওক, এতিয়া ঘৰলৈ আহি পালোঁহি। ঘৰত আহি সোমাই তাৰপিছতে লাটুমণি বহি আছিলে, তাৰ লগত তাক দেখালোঁ অকণমান। সি কথা পাতি আছে ককায়েকৰ লগতে। তাৰপিছতে এতিয়া কি কৰোঁ আৰু দিনটো চাই যাওক, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমাৰ ভাইটি এজন, লাটুমণি ৰাজ কোঁৱৰ, চিনি পায়ে সকলোৱে। ভাইটি হয়, আমাৰ ঘৰলৈ আজি 2 বছৰৰ মূৰত আহিলে। সি আহিলে ভাল লাগিলে তাক, সেইটো কাৰণে মই বোলো কথা 2 এষাৰ ইয়াৰ লগতো পাতোঁ। আৰু থানৰ পৰা আহিলোঁ, আহি ইয়াক দেখিলোঁ, ভাল লাগিলে মনটো। তাৰপিছতে শাওণ মাহটো মানিছোঁ। এনেই তাৰমানে এনেই সিহঁতৰ ঘৰলৈ আহিলে মানে হাঁহ নহ'লে গাহৰি আহে। আজি এইটো শাওণ মাহ হেনো নিৰামিষ বোলে। আজি সেইবিলাককে আৰু এতিয়া মানে বেলেগ একো নাই, চৰ্বত এইবিলাকে পাব, ভাত খাবলৈ নিৰামিষ। তাৰপিছতে সেই ইয়াৰ লগত 2 এষাৰ এনেই পাতোঁ। কিনো পাতি মোলৈ পাতিয়ে থাকোচোন সদায়। আৰু বিৰাট মৰমৰ বৌ দেই। প্ৰতিটো সুখ দুখ মানে সুখত বেছি, সুখত মানে কম, দুখত বেছি লগ দিয়ে। সেইকাৰণে ভাৰতকাই বৌ হয়, সেইকাৰণে আৰু হেৰি আৰু ভাল লগাব, মৰম লগাব। মোকনো কি সুধিবি তই, জানোৱেচোন চব। 1 মিনিট, মানে মইতো তোৰ কথা চব জানোৱে, কিন্তু তই ৰাইজক মানে কৈ দে, তোৰ মানে তই এতিয়া প্ৰথম গান কেতিয়াৰ পৰা আৰম্ভ কৰিছিলি, মানে সেইটোকে কচোন, ৰাইজক শুনোৱা। মইতো চবেই জানো ন। গানটো মই মানে কি, তই গোৱাটো কৈছ লিখাটো কৈছ? গোৱাটো কেতিয়া কৰিছে? লিখাটোতো লিখয়ে বাৰু, লিখাটোও কবি। লিখাটো মই 98 মানৰ পৰা লিখা হয়। 98ৰ পৰা লিখা হয়। তাৰপিছতে গানবোৰ লিখ যে, গানবোৰ মানে বহুত গান লিখ, গানবিলাক লিখ যে, মানে লিখোতে কিহক লৈ মানে লিখ, কাক লৈ কচোন? কোনোবা আছে নি তেনেকুৱা কোনো নিৰ্দিষ্ট নাই। এতিয়া তই মোক ইমান ধুনীয়াকে তৰমুজটো দিছো, এতিয়া তোকলৈও লিখি দিব পাৰো। তেনেকুৱা ধৰণৰ য'তে সেইফালে মা ৰৈ আছে, মাক লৈও লিখি দিব পাৰো। তেনেকুৱা ধৰণৰ কোনো নিৰ্দিষ্ট তেনেকুৱা কোনো নাই। তাৰমানে তই মোক বদনাম নকৰিবি আকৌ, মাইকে পিটিব ঘৰত। মানে গানটো লিখাটো আচলতে য'ত যেনেকে এতিয়া তোক লগ পালো, তই কিবা এষাৰ কথা কলি, তাৰ পৰাও মই কিবা এটা গান মানে তই যে বেছি মানে কোনটো গান হিট হৈছিলে? তই ফচাইছ মোক দেই। এই কচোন, ক। মোক নহয়, ৰাইজক ক। বেছিনো কি আৰু, বেছি হিট বুলি নকওঁ। 2-4জনে শুনিছিলে, সেইটো ৱাচিং পাউডাৰ বুলি আছিলে কিবা। শুনিছো, ভাল লাগিছিলে সেইটো। আৰু ডিস্কো ভণ্টি সেইবোৰ আছিলে আৰু কিবা কিবি। তাৰপিছতে নাচনী বুলি এটা আছিলে, তাৰপিছতে ৰেণু বুলি এটা আছিলে। ৰেণুটোতো পুৰা হিট হৈছিলে। আৰু 1 মিনিট ৰচোন, তই কচোন। আৰু নতুন গান কিবা লিখিছ নেকি এতিয়া? নতুন কৰি আছো এটা, আলফুলে বুলি এটা। আলফুল বুলি এটা গান এটা কৰি আছো, আলফুলে বুলি। এইটো 11 এই মাহৰ 11 আগষ্টত মই ৰিলিজ কৰিম। আশা কৰিছো ৰাইজে ভাল পাব বুলি আশা কৰিছো। আৰু কিয় নেপাব, পাব। তোৰ গানবোৰ ভাল লাগিলে। খাই ল। মই খাম বাৰু, তই খাচোন। তাৰপিছতে আৰু কিবা ক'বলগীয়া একো নাই নেকি তোৰ? ক'বলগীয়া কিনো আছে, আলফুল আহি আছে। তাৰপিছতে যোৱা বছৰ কৰিছিলো ৰুণজুন নয় না, যোৱা বছৰ এইটো বছৰতে আৰু 2023ৰ কাৰণে ৰুণজুন 2টো আহি আছে। তো আশা কৰিছো মানে কি, আমি গাঁৱৰ মানুহ যে, থলুৱা বিহু আৰু আমাৰ যদি আঁকোৱালি লয় ভাল লাগিব তেতিয়া। আৰু মই আৰু এটা কথা কৈছো, তই এনে কৈ নিদিবি, মই গান গোৱা মানুহ নহয়, আচলতে মই লিখা মানুহ হয়। গাবলৈ চেষ্টা কৰিছো। ঠিকে সেইটো আচলতে জানো মানে সেইটো মানে মনৰ খালি প্ৰশান্তিৰ কাৰণে। গানটো হিট হ'ব, গাঁও লাগে নহয়, হয় নাই? লিখি থাকোতে গুণগুণাই থাকোতেও তেনেকেওতো গাবলৈ মন যায়। সেইটো কাৰণে ঠিকেই বাৰু, ভাল লাগিলে তই আহিলি, বহুত বহুত ধন্যবাদ। আৰু ব্লগটো হেৰি হওক, আৰু যিসকলে চাই আছে সকলোৱে আমাৰ এই দন্দুৰী বৌৰ এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাল লগাখিনিও ক'ব, বেয়া লগাখিনিও ক'ব। আৰু তই আগুৱাই যা, কমেণ্টত জনাব কেনেকুৱা পালে আমাৰ লাটুমণি ৰাজ কোঁৱৰক। মৰমৰ ভাইটি হয় এইটো। সি আহিলে যে সঁচাকে ভাল লাগিলে। বহুত বহুত ধন্যবাদ থাকিল তোলৈ।